জয় অসম আজি মই পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যা আলোচনা কৰিম ডিসকাস কৰিম ঠিক আছে প্ৰথমতে পৰিমেয় সংখ্যা লওঁ পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যা হল এনে পৰিমেয় সংখ্যা লিখিব পাৰি p/q আকাৰত কিন্তু q not equal 0 কিন্তু p equal 0 হ'ব পাৰে যেন ধৰি ললো x 0 equal 0 যদি যিকোনো সংখ্যা শূন্যৰে হৰণ কৰিলে 0 হ'ব আৰু শূন্য দি যিকোনো সংখ্যাক সংকলে সমানুপাতিক হৰণ নাযাব হৰণ নহয় সমানুপাতিক এটো 0 দি যিকোনো সংখ্যাক হৰণ কৰিব নোৱাৰি এটো সমাধান এতিয়ালৈকে কৰা নাই সাইন্টিস্টে ঠিক আছে হেগাল মুছি দিও আৰু পৰিমেয় সংখ্যা ভগ্নাংশৰ ওপৰত লিখিব পাৰি যেনে 5/4 6/8 3/2 এনেকা আকাৰত লিখিব পাৰি 5 লিখিব পাৰি 6 হ'ব পাৰে তাৰ তলত মনে 1 আছে মানে ভগ্নাংশ ইয়াৰ তলত আৰু এটা কথা হল শূন্য পৰিমেয় সংখ্যা হয় কি নহয় শূন্য পৰিমেয় সংখ্যা হয় কি লিখি দেব শূন্য পৰিমেয় সংখ্যা হয় মুছি দিও পৰিমেয় সংখ্যা 5/4 6/2 আদি আকাৰত লিখিব পাৰি আৰু যেনে 2/3 আৰু 0/4 0/8 এনেকৈ লিখিব পাৰি কিন্তু 6/0 7/0 তলৰ ঘৰত হৰৰ ঘৰত 0 হ'ব নোৱাৰে এটো পৰিমেয় সংখ্যা নহয় এটোও নহয় মানে ভগ্নাংশ লিখিব পাৰি কিন্তু ওপৰ ঘৰটো 0 হ'ব তলৰ পৰিমেয় সংখ্যা লবত 0 হ'ব কিন্তু হৰত 0 নহয় ওকে বুজি পাইছে না মুছিলো পৰিমেয় সংখ্যা 2 3 4 5 ডট যাই থাকিব 2 টা পৰিমেয় সংখ্যা কি হ'ব তাত তলে মনে 1 আছে ইয়াৰ তলে 1 আছে এটো 3 হ'ব 4 হ'ব যেনে 2 টো কি তাত 2 হল 2 তলে 1 লিখিলো এর উপৰ মানটো হল p আৰু তলৰ মানটো হল q p/q আকাৰত লিখিলো হল বুজি পাইছে না মুছি দিও নাম্বার 1 নম্বৰটো পৰিমেয় সংখ্যা হ'ব 0 1 2 3 4 ডট 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 যিমান সংখ্যা যাই থাকিব গোটেইটা পৰিমেয় সংখ্যা হ'ব 2 নম্বৰটো হ'ব √4 বর্গমূল √9 √16 √25 ডট বর্গমূল যিমান হ'ব এইবিলাক বর্গমূল যিমান হ'ব গোটেইটা পৰিমেয় সংখ্যা হ'ব আৰু যিবিলাক সংখ্যা বর্গমূল নহয় √25 এটো পৰিমেয় সংখ্যা নহয় যেনে 4 কি হ'ব 2 হ'ব 9 কি হ'ব √5 বর্গমূলৰ 3 হ'ব 16 কি হ'ব 4
ইয়াৰ কি হ'ব 5 m1 1 এইটো হ'ব মৌলিক সংখ্যা সৰি পৰিমেয় সংখ্যা হ'ব এইটো হ'ব 5 এইটো হ'ব বুজি পাইছে না আৰু এটা হ'ল ভগ্নাংশটো হ'ব পৰিমেয় সংখ্যা 4/2 6/12 15/17 আর মিশ্র ভগ্নাংশটা পরিমেয় সংখ্যা হব 2/3 এটু হব 2 মিশ্র ভগ্নাংশ পরিমেয় সংখ্যা হব এটু হব 7 8 9 ডট 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 যাই থাকিব আর এটা পরিমেয় সংখ্যা হব ভগ্নাংশটা হব যেনে 0.6 কমা 2.5 কমা যিকোনো দশমিক সংখ্যা পরিমেয় সংখ্যা হব 10.5 এটু পরিমেয় সংখ্যা হব এর কারণ যে 0.6 লব পারি 10/6 এটা p/q আকারত গঠিত হল এটু হব আর 2.5 লব পারি 25 তলত 10 লিখব লব পারি এটু পরিমেয় সংখ্যা হব 10 টো কি লব ভগ্নাংশত ললে 105 তলত 10 এটু হব পরিমেয় সংখ্যা বুঝি পাইছে না এতিয়া 4 নম্বৰটো হ'ব পৰিমেয় সংখ্যা 4 নম্বৰ পৰিমেয় সংখ্যাটো হ'ল যিকোনো পুনৰাবৃত্তি হল পৰিমেয় সংখ্যা হ'ব যেনে 2.2 3 এলে ডট যাই থাকবে এটো হেক নহয় এটো পৰিমেয় সংখ্যা হ'ব এন্দৰ হ'ব 0.3333 এটো তিন যাই থাকিলে পুনৰাবৃত্তি হলে এটো পৰিমেয় সংখ্যা হ'ব এবিলাকৰ পৰিমেয় সংখ্যা এটো এদৰে লিখিব পাৰি 2.23 এটো পুনৰাবৃত্তি হ'ব এটো ডট 3 এদৰে লিখিব পাৰি 3 টো বুজি পাইছা না যিকোনো সংখ্যা যেনে 1.2222 যাই থাকিলে এটো পৰিমেয় সংখ্যা হ'ব তে পৰিমেয় সংখ্যা কোনবোৰ হয় পৰিমেয় সংখ্যা লিখিলো পৰিমেয় সংখ্যা কোনবোৰ হ'ব স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা যোগ পূর্ণ সংখ্যা হ'ব পূর্ণ সংখ্যা যোগ অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হ'ব অখণ্ড যোগ মৌলিক সংখ্যা পৰিমেয় সংখ্যা হ'ব মৌলিক সংখ্যা যোগ যৌগিক সংখ্যা পৰিমেয় সংখ্যা হ'ব যৌগিক যোগ আৰু যুগ্ম সংখ্যা পৰিমেয় সংখ্যা হ'ব যুগ্ম সংখ্যা যোগ অযুগ্ম সংখ্যা পৰিমেয় সংখ্যা হ'ব অযুগ্ম সংখ্যা আৰু যোগ ভগ্নাংশ পৰিমেয় সংখ্যা হ'ব ভগ্নাংশ পৰিমেয় সংখ্যা হ'ব আদিবোৰ সংখ্যা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা হ'ব পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হ'ব অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হ'ব মৌলিক সংখ্যা পৰিমেয় সংখ্যা যৌগিক সংখ্যা পৰিমেয় সংখ্যা হ'ব যুগ্ম সংখ্যা পৰিমেয় সংখ্যা অযুগ্ম সংখ্যা পৰিমেয় সংখ্যা আৰু ভগ্নাংশ পৰিমেয় সংখ্যা হ'ব আজ পৰিমেয় সংখ্যা এইখিনিয়ে থাকিল এই পৰিমেয় সংখ্যাখিনিয়ে বুজি পাইছে না পৰিমেয় সংখ্যাখিনিয়ে এতিয়া ডিসকাস কৰোঁ আমি অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ন কি পৰিমেয় ইয়াৰ আগত অ লগাই দিওঁ অপৰিমেয় হৈ যাব অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা হ'ল পাই হ'ব আৰু যিবোৰ সংখ্যা পাই হ'ব আৰু √2 √3 √5 যিবোৰ বৰ্গমূল নহয় এইবোৰ সংখ্যা যিবোৰ বৰ্গমূল নহয় ৰুট হবৰ ভিতৰত থাকে এইবোৰ সংখ্যা অপৰিমেয় সংখ্যা হ'ব এইবোৰ পৰিমেয় সংখ্যা হ'ব যেনে √7 যাই থাকিব যিবোৰ বৰ্গমূল নহয় আৰু যিবোৰ সংখ্যা এইবিলাক অপৰিমেয় সংখ্যা হ'ব আৰু যিবোৰ সংখ্যা p/q আকাৰত লিখিব নোৱাৰি এইবোৰ p/q আকাৰত লিখিব নোৱাৰি এইটো অপৰিমেয় সংখ্যা হ'ব
যিবোৰ সংখ্যা p বাই q আকাৰত লিখিব গঠন কৰিব নোৱাৰি এইবিলাক অপৰিমেয় সংখ্যা হ'ব আৰু যিবোৰ সংখ্যা পুনৰাবৃত্তি নহয় যাই থাকিব যেনে 2.4356051 এইদৰে যদি যাই থাকে হৰণ যাই থাকে যদি পুনৰাবৃত্তি নহয় এইবিলাক সংখ্যা পৰিমেয় সংখ্যা হ'ব যেনে 5.672156 এই যে যদি এইদৰে যাই থাকে পুনৰাবৃত্তি নহয় এইবিলাক পৰিমেয় সংখ্যা হ'ব পায়ো পৰিমেয় সংখ্যা হ'ব √2 √3 √5 √7 এইবিলাক মানে যিবোৰ সংখ্যা পৰিমেয় নহয় সেইবোৰ সংখ্যা পৰিমেয় সংখ্যা হ'ব আৰু যিবোৰ সংখ্যা পুনৰাবৃত্তি নহয় এইবোৰ সংখ্যা যিবোৰ সংখ্যা পুনৰাবৃত্তি নহয় এইবোৰ সংখ্যা অপৰিমেয় সংখ্যা হ'ব আৰু যিবোৰ সংখ্যা বৰ্গমূল নহয় এইবোৰ সংখ্যা √ওভাৰত বৰ্গমূল নহয় এইবোৰ সংখ্যা অপৰিমেয় সংখ্যা হ'ব পাইটো অপৰিমেয় সংখ্যা হ'ব বুজি পাইছেনে আৰু কি আৰু পৰিমেয় অপৰিমেয় দুটাই লগ মিলাই বাস্তৱ সংখ্যা হয় পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োটা একেলগে লগ মিলাই বাস্তৱ সংখ্যা হয় ঠিক আছে ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গুড নাইট বাই বাই খতম ঠাণ্ডা লাগি আছে